নমস্কাৰ বন্ধুসকল পুনৰবাৰ আপোনালোকক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত আপোনালোকৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ। অসমীয়া গহনা আপোনালোকে ইতিমধ্যে থাম্বনেইলত দেখিছে। মই ধুনীয়াকৈ এডাল অসমীয়া গহনা বনাইছোঁ। মোৰ খুব ভাল লাগিছে, নিজে বনাইছোঁ যিহেতু ভাল দেখিমেই, আপোনালোকেও নিশ্চয় ভাল দেখিব। বেছি পলম নকৰি আহক চাওঁ কেনেকৈ গহনাডাল বনালোঁ। আৰু ভিডিঅ'টো চোৱাৰ শেষত গহনাডাল কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। এয়া হ'ল চিল্ক কাৰ, এনেকৈ পেকেট থাকে, চিল্ক কাৰ বুলি কয়। আপোনালোকে মাৰ্কেটত কিনিবলৈ পাব, বজাৰতে মণি পোৱা দোকানতে কিনিবলৈ পাব। আগৰ মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ ভিতৰতে এনেকৈ দুটা পেকেট থাকে। আচলতে মোৰ ওচৰত চিল্ক কাৰ দুটা পেকেট নাছিলে, সেইকাৰণে মই আপোনালোকক এমচিলেৰে বনাই দেখুৱাবলৈ আনিছিলোঁ। কিন্তু এমচিলেৰে খুব সম্ভৱ নহ'ব। চিল্ক কাৰৰ আঠাটো আছে আৰু এমচিলৰ যিটো বেলেগ পেকেট থাকে সেইটোৰে আপোনালোকক মই দুটাৰে বনাই দেখুৱাইছোঁ। মিক্স কৰি পেলাই দুইটা আপোনালোকে বনাব পাৰিব। আপোনালোকে কিন্তু চিল্ক কাৰে দিয়েই বনাব, বজাৰত সহজতে উপলব্ধ। পেকেট দুইটা খুলি আপোনালোকক মই দেখুৱাইছোঁ। এনেকৈ এটা কিবা পলিথিন এটা লৈ ল'ব। এইটো পাতল হৈছে, আপোনালোকে কিবা ডাঠ পলিথিন ল'ব আৰু তাতে ধুনীয়াকৈ আপোনালোকে যিটো শ্বেপত আপোনালোকে গহনাটো বনাব বিচাৰে সেই শ্বেপটো আপোনালোকে ইয়াতে আঁকি কেঁচিৰ সহায়েৰে কাটি শ্বেপটো বনাই ল'ব। তাৰ ওপৰত যিখিনি চিল্ক কাৰৰ যিখিনি আমি বস্তু লাডুটো যিটো বনাই ল'ম মিক্স কৰি, সেইখিনিয়ে আপোনালোকে গহনাৰ শ্বেপটো দিবলৈ যত্ন কৰিব। লাহে লাহে প্ৰথমতে এইদৰে আঁকি প্লাষ্টিকখন কাটি ল'ব, তেতিয়া সুবিধা হয় আচলতে, নহ'লে শ্বেপটো বেয়া হোৱাৰ চান্স থাকে। প্লাষ্টিকখনত যেতিয়া কাটি ল'ব তেতিয়া ধুনীয়াকৈ শ্বেপটো মতে আপোনালোকে প্লাষ্টিকৰ শ্বেপটো মতে আপোনালোকে ধুনীয়াকৈ কাটিব পাৰিব। গহনাৰ শ্বেপটো ধুনীয়াকৈ বনাব পাৰিব। আকৃতিটো কেনেকৈ দিয়ে সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা। মই দেখুওৱা আকৃতিটো নল'লেও হ'ব, শ্বেপটো এইটো ডিজাইন আপোনালোকে নবনালেও হ'ব। যি ডিজাইনটো আপোনালোকে বনাব খোজে সেই ডিজাইন মতে আপোনালোকে এনেকৈ প্লাষ্টিক এখন কাটি ল'ব। মই আপোনালোকক সম্পূৰ্ণ কৰি দেখুৱাইছোঁ। এইটো মই এমচিলেৰে ব্যৱহাৰ কৰিছোঁ। পিছৰকেইটা মই চিল্ক কাৰৰ আঠাটো দি ব্যৱহাৰ কৰিলোঁ, তেতিয়া বস্তুটো বেছি ভাল হ'ল। আপোনালোকক মই এইটো জনাব বিচাৰিছোঁ, মই আচলতে নিজে আগতে এমচিলে বনোৱা নাছিলোঁ, গতিকে বনাই চালোঁ। এমচিলেৰে বস্তুটো ইমান ভাল নহয়, চিল্ক কাৰে বনাব। বনাই হোৱাৰ পাছত এইদৰে ছাইডত আপোনালোকে তাঁৰটো ভৰাবৰ কাৰণে যিহেতু লগাব লাগিব ইটো সিটোৰ লগত, তেনেকৈ আপোনালোকে বেজীৰে মই এনেকৈ বাট বনাই লৈছোঁ। আপোনালোকে দেখিছেই প্ৰত্যেকটোতে বনাই থোৱা আছে। বেজীৰে এনেকৈ খুচি খুচি মই এনেকৈ বাটকেইটা বনাই লৈছোঁ। তেনেকৈ বনাই ল'ব ধুনীয়াকৈ, কাৰণ তাতে আমি তাঁৰ বান্ধিব লাগিব। কেনেকৈ বান্ধিলোঁ, বান্ধি সম্পূৰ্ণ হোৱাৰ পিছত মই আপোনালোকক এবাৰ দেখুৱাম নিশ্চয়। ওপৰত কালাৰ কৰিবৰ কাৰণে এইটো ফেব্ৰিক কালাৰ লৈছোঁ। আগৰ ভিডিঅ'বিলাকতো আপোনালোকক দেখুৱাইছোঁ। মই এইটো ফেব্ৰিক কালাৰ গল্ডেন কালাৰ লৈছোঁ, আপোনালোকে বজাৰতে পাব ভালকৈ এইটো। আৰু এনেকৈ লগাবৰ কাৰণে ব্ৰাছ এডাল লৈছোঁ। হাতেৰে যিহেতু লগাব নোৱাৰি, ব্ৰাছ এডাল ল'ব, যিকোনো ব্ৰাছ যিটো কালাৰ কৰা হয় সেইখিনি ব্ৰাছ লগালেই হ'ব। এনেকৈ মই লগাই লৈছোঁ, দেখিছে ছাইডৰকেইটা লগাই থোৱা আছে। এটা আপোনালোকক মই লগাই দেখুৱাইছোঁ, এনেধৰণে লগাব। এবাৰ লগালে খুব পাতলেই হয়, সেইকাৰণে আপোনালোকে ৩-৪বাৰ লগাব। মই ৩-৪বাৰকৈ লগাওঁ, যেতিয়ালৈকে বস্তুটো ডাঠ নেদেখি ৰংটো যেতিয়ালৈকে নিজৰ মনৰ ভাল লগাৰ ধৰণে যেতিয়া ৰংটো যেতিয়ালৈকে নবনে, মই আচলতে তেতিয়ালৈকে লগাই থাকোঁ। আপোনালোকেও নিজৰ
যেতিয়ালৈকে ভাল নালাগে লগাই থাকিব। কালাৰটো আচলতে ডাঠ হ'ব লাগে, নহ'লে তলৰ যিটো চিল্ক স্কাৰৰ যিটো কালাৰ সেইটো যদি জিলিকি থাকে দেখিবলৈ ভাল নহয়, সেইকাৰণে আপোনালোকে ডাঠকৈ লগাব। এয়া চাওক সম্পূৰ্ণ হৈ গ'ল। ইয়াতে মই 7টা বনাইছোঁ। আকৃতিটো দেখিছে, এইটো আচলতে কি আকৃতি কয় মই নাজানো, কিন্তু মই নিজৰ মনত ভবা ধৰণে এইটো বনাইছোঁ। 2টা চাইডে লগাব, পিছ চাইডে মই বৰ্তমান লগোৱা নাই কাৰণ শুকোৱা নাছিল। 7টা বনাইছোঁ দেখিছে। 7টা দিলেহে জোখত হয়, আচলতে 5টা হ'লে কম হয়। আৰু তাৰ ওপৰত লগাবৰ কাৰণে এয়া গোল আকৃতিৰো পাথৰ আছে আৰু মাজতে কিছুমান ডিম্বাকৃতিৰ পাথৰো আছে। এনেকৈ বেলেগ বেলেগকৈ পেকেট থাকে। যিবিলাক এনেকুৱা মণি পোৱা যিবিলাক ষ্ট'ৰ থাকে সেইবিলাকতে আপোনালোকে এইখিনি পাব, ভালকৈ সহজতে উপলব্ধ হয়। এইখিনি সম্পূৰ্ণ কৰি মই লগাই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হয়। চিল্ক কাৰটো নুশুকাওঁতেও আপোনালোকে লগাব পাৰে, তেতিয়া লগালেও বস্তুটো লাগি থাকে পাথৰখিনি, আপোনালোকে লগাই দিলে হ'ল। এইধৰণে যি ঠাইত যেনেকৈ ডিজাইন দি বনাব খোজে তেনেকৈ লগাই দিলেই হৈ যায়। কিন্তু আপোনালোকে যদি আগতীয়াকৈ কালাৰটো কৰি লয় তেতিয়াহ'লে পিছত আপোনালোকে লগালে ফেব্ৰিকল আঠা দি পেলাই লগাব পাৰে। মই ফেব্ৰিকল আঠা দিয়ে আচলতে লগাম, আপোনালোকক এনেই দেখুৱাইছোঁ যে কেনেকৈ কোনখিনি ঠাইত পাথৰ কোনটো দি কিটো ষ্টাইলত মই বনাব বিচাৰিছোঁ। আপোনালোকৰ নিজৰ ষ্টাইলত বনাব পাৰে বা এই ধৰণেও আপোনালোকে বনাই চাব পাৰে। যেনেকুৱা শ্বেপত আপোনালোকে বনাব বিচাৰে তেনেকৈ বনাব পাৰে। ফেব্ৰিকল আঠা দি পেলাই মই লগাই সম্পূৰ্ণ কৰি আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক সম্পূৰ্ণ 7টা মই পাথৰ লগাই শেষ কৰিছোঁ। গোটেইখিনিতে মই লগাই লৈছোঁ। নিশ্চয় আপোনালোকৰ ডিজাইনটো ভাল লাগিছে, মোৰো খুব ভাল লাগিছে ডিজাইনটো। কেনেকুৱা লাগিছে কমেণ্টত জনাব, নিশ্চয় ভাল লাগিছে। আপোনালোকে কিন্তু বস্তুটো বনাওঁতে প্লাষ্টিক এখনৰ ওপৰত বনাব, নহ'লে এৰুৱা সময়ত মানে আপোনালোকৰ দিগদাৰ হ'ব নহ'লে। এয়া দেখিছে, সঁচাকৈ ধুনীয়া দেখিছোঁ মই, আপোনালোকে নিশ্চয় ধুনীয়া দেখিছে। কমেণ্টত নিশ্চয় জনাবলৈ নাপাহৰিব। আপোনালোকক মই ইয়াৰ পাছত দেখুৱাওঁ তাঁৰখিনি আপোনালোকে কেনেকৈ লগাব। মই ইতিমধ্যে আপোনালোকক দেখুৱাইছিলোঁ যে তাঁৰ লগাবৰ কাৰণে বেজীৰে ফুটা কৰি লৈছিলোঁ। তাতে আপোনালোকে তাঁৰ কেনেকৈ লগাব, তাৰ মানে ইটো লগত সিটো বস্তু কেনেকৈ লগাব, মানে আমি 7 পিচ আছে ন ইয়াতে, প্ৰত্যেক পিছত ইটো পিচৰ লগত সিটো পিচ কেনেকৈ জইন কৰিব সেইটো দেখুৱাইছোঁ। এনেকৈ তাঁৰ ল'ব, আপোনালোকে সেই ষ্ট'ৰতে পাব যে তাঁৰ বুলি ক'লেই হ'ব। গহনা বনাবৰ কাৰণে, অসমীয়া গহনা বনাবৰ কাৰণে তাঁৰ যে থাকে সেইটো তাঁৰটো দিয়ক বুলি ক'লেই হ'ব, আপোনালোকে পাব। এইডাল মই তাঁৰ লৈছোঁ, এইডাল আচলতে সেয়া তাঁৰ নহয়, কিন্তু তথাপিও তেনেকুৱা নিচিনাই তাঁৰ। কেনেকৈ আপোনালোকে বনাব তাঁৰডাল তাকে এবাৰ চাই লওক ভালকৈ। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে কেনেকৈ কৰিব লাগে। মই অন্য গহনা বনোৱা ভিডিঅ' আপোনালোকৰ বাবে আপলোড কৰি থোৱা আছে মোৰ এই চেনেলতে আগতে, তাতো আপোনালোকে চাই বুজিব পাৰে কেনেকৈ বনাব পাৰে। ঘৰতে বনাব পাৰে, খুব সহজ। বাটটো ৰাখি থৈছিলোঁ দেখিছে, তাতে আপোনালোকে এনেকৈ তাঁৰডাল ভৰাই ল'ব লাগিব আৰু নিৰ্দিষ্ট জোখ এটাত তাঁৰডাল কাটি ল'ব। ভিডিঅ'টো বেছি দীঘল হ'ব, সেইবাবে মই অলপমান ফাষ্ট কৰি আপোনালোকক দেখাইছোঁ। আপোনালোকে পাৰিলে তাঁৰডাল এই ধৰণেও পকাই ল'ব পাৰে, কিন্তু এই ধৰণে পকালে আপোনালোকৰ হয়তো আঙুলিত খোজ খাই যাব পাৰে, নোৱাৰিব পাৰে। সেইকাৰণে এনেকৈ সৰু ব্ৰাছ এডাল ল'ব। মই এডাল আচলতে কালাৰ কৰা ব্ৰাছেই হয়। চাওক ব্ৰাছডালত কি ধৰণে মই মেৰিয়াই লৈছোঁ, তেতিয়া আচলতে গোলটো ধুনীয়াকৈ বনিব। 2টা পিচৰ মাজত আচলতে এইডাল দিব লাগিব আৰু এই চাৰ্কেলটোতে, এই গোলটোতে 2টা পিছত আমি যিডাল তাঁৰ বান্ধিম সেই তাঁৰডাল বান্ধি দিব লাগিব। 2টা পিচৰ তাঁৰকেইডাল ইয়াত বান্ধি দিব লাগিব। কেনেকৈ বান্ধিব লাগিব
দেখুৱাইছোঁ মই, আপোনালোকে ভালকৈ চাই ল'ব। এইটো দেখিছে মই মাজতে গোলকেইটা ৰাখি থৈছোঁ। এই পিচকেইটা যিকেইটা মই বেজিৰে বাট কৰিছিলোঁ তাতে তাঁৰ বান্ধি ল'ব লাগিব, আৰু সেই তাঁৰডালে এই গোলটোত বান্ধিব লাগিব। আপোনালোকক দেখুৱাই আছোঁ মই আঙুলিৰে যে এই গোলটোত আপোনালোকে সেই তাঁৰকেইডাল বান্ধি ল'ব লাগিব। মই আপোনালোকক তাঁৰকেইডাল বান্ধি পেলাই দেখুৱাইছোঁ। প্ৰত্যেকডালৰ মাজতে মই গোলটো দিছোঁ দেখিছে। একেবাৰে শেষৰটোতো কিন্তু ৰাখিব লাগিব, নহ'লে আপোনালোকৰ পাছত যিডাল পিছফালে লগোৱা যিডাল ৰছী, এইডাল ৰছী মই এডাল লৈছোঁ, এইডাল লগাবলৈ আপোনালোকৰ দিগদাৰ হ'ব। নহ'লে একেবাৰে শেষৰ বাটতো আপোনালোকে তেনেকৈ তাঁৰ এডাল বান্ধি ল'ব লাগিব, আৰু সেই গোলটোও ল'ব লাগিব। এই ৰছীডালত এডাল তাঁৰ বান্ধিব, আৰু সেই পিচটো বনাই থোৱা যিটো পিচটো হাতেৰে দেখুৱাইছোঁ দেখিছে, সেই কৰ্ণাৰটোত আপোনালোকে এডাল তাঁৰ বান্ধি ল'ব। সেই দুইডাল তাঁৰ এটা গোল কৰি ল'ব। সেইটো আগতে যিটো মই দেখুৱাইছোঁ ব্ৰাছডালত যে পকাই লৈছিলোঁ তাঁৰডাল, সেই দুইডাল তাঁৰ সেই গোলটোত বান্ধিব লাগিব। এই পিচটোত থকা তাঁৰডালো আৰু এইটো ৰছীডালতো এডাল তাঁৰ বান্ধি ল'ব। এইডাল মই পুৰণা এডালে লৈছোঁ আচলতে। ইয়াত দেখিছে কেনেকৈ বান্ধিলোঁ। বেক চাইডে মই এতিয়াও কালাৰ কৰা নাই, শুকোৱাৰ পাছতে কালাৰ কৰিম বুলি আছিলোঁ। ইয়াৰ পাছত মই কালাৰ কৰি দিম। দেখিছে কেনেকৈ গোলটোত মই বান্ধি ল'লোঁ। সম্পূৰ্ণকৈ সকলোখিনি বান্ধি ল'লোঁ। আশা কৰোঁ আপোনালোকেও নিশ্চয় পাৰিব এনেকৈ বান্ধি ল'বলৈ। অসমীয়া গহনা ঘৰতে এইধৰণে ধুনীয়াকৈ প্ৰস্তুত কৰিব পাৰিব। এইডাল ডিঙিত পিন্ধিলে সঁচাকৈ নিশ্চয় ধুনীয়া লাগিব। মই আপোনালোকক নিজেই পিন্ধি দেখুৱাম, আপোনালোকে ফটোবিলাক চাব। আপোনালোকে চাই নিজে ধুনীয়াকৈ গহনাডাল প্ৰস্তুত কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে প্ৰস্তুত কৰিলে মোক নিশ্চয় কমেণ্ট কৰি জনাব। এইডাল কেনেকুৱা লাগিছে মই বনোৱাডাল, সেয়াও আপোনালোকে কমেণ্ট কৰি জনাব। বিভিন্ন শ্বেপত আপোনালোকে বনাব পাৰিব, ধুনীয়া ধুনীয়া ডিজাইনত। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিল সদশেষত আপোনালোকলৈ এটা ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো প্লিজ লাইক কৰিবলৈ নাপাহৰিব। আৰু অসমীয়া গহনা এইদৰে আপোনালোকে সুন্দৰকৈ ঘৰতে বনাই পিন্ধিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।